उदालगुरि जिल्लानिफ्राय सफैनाय मुंख्लंनि नखरनि सोद्रोमाफोरनिसिम बे समाव मान बावनाय हाबाफारि थाङोबा आर'नाइ होगोन जोंनि बिथांमोना भिडिअ बड'लेण्ड मुभमेन्टआव मुंख्लं जालांनाय बिथांमोनाबो गासै 3 लाख राङै मोनफुंनो हागोन। আজি যেটো মাৰ্টিয়াৰ্ছসকলৰ পৰিয়ালক চেক বিতৰণ কৰিছে এইটো ৰৈ যোৱা মানে নৰ্মেলি যেটো দিব লগা আছে এইটোতো আগত দিয়া হ'ল কিন্তু এইটো ৰৈ যোৱা আগৰ যেটো উপেন্দ্ৰ ব্ৰহ্মৰ সময়ত বড়োপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত যেটো আন্দোলন হৈছিল এই আন্দোলনত যিমানখিনি মাৰ্টিয়াৰ্ছ হৈছে তাৰ পৰা 333 জনে ৰৈ গৈছিল তেওঁলোকক দিব পৰা নাছিল তেওঁলোকক আজি প্ৰমোদ বড়াই মানে সিদ্ধান্ত লৈ পেলাই 3 লাখ টকা দিয়া হ'ল আৰু XBLTৰ পৰা 91 জনৰ মানে মাৰ্টিয়াৰ্ছ আছে তেওঁলোকক এই সময়ত এক্সগ্ৰেছিয়া নিদিলে আৰু কি কাৰণত নিদিলে নাজানো কিন্তু এৰি যোৱা নামটো আমি লৈ পেলাই 3 লাখ টকাকৈ দিছোঁ আৰু XBLT কেডাৰ যিবিলাক ৰিহেবিলিটেশ্যন গ্ৰেণ্ট পাব লাগিছিল আৰু তেওঁলোকক দিয়া নহ'ল 300 জনক বহুত জনক দিয়া হ'ল 300 জনক দিয়া নহ'ল কিয় নিদিলে এইটো চালিজাৰি চাই পেলাই তেওঁলোকে ডিজাৰ্ভিং হয় পাব লাগে তাৰ কাৰণে আজি এক্সগ্ৰেছিয়া ৰিহেবিলিটেশ্যন গ্ৰেণ্টটো আগত কিমান দিছিলে কিন্তু চিম্বলিকভাৱে আজি 50,000কৈ দিয়া হৈছে তো মুঠ মানে 724 জনক ৰিহেবিলিটেশ্যন গ্ৰেণ্ট আৰু এক্সগ্ৰেছিয়া হিচাপে দিয়া হ'ল এইটো খুব এটা মহৎ কাম আৰু আমি মাৰ্টিয়াৰ্ছসকলক পইচাৰ মানে যেটো এটা পৰিমাণ বা এমাউণ্ট এইটো লৈ পেলাই আমি এইটো বিশ্লেষণ কৰিবলৈ নাযাওঁ এইটো মাৰ্ক অফ ৰেছপেক্ট মানে আমি এতিয়াও তেওঁলোকক স্মৰণ কৰোঁ আৰু সন্মান জনাওঁ আৰু এইকাৰণে আজি এই এক্সগ্ৰেছিয়াৰ যিটো চেক বিতৰণ এইটো দিয়া হৈছে ইয়াত কোনো বেলেগ কাৰণ নাই চৰকাৰী প্ৰমাণ 1989 যিটো গোষ্ঠী সংঘৰ্ষ হৈছিলে এই সংঘৰ্ষৰ আমাৰ দেউতাই এজন খেতিয়ক আছিলে খেতিয়কৰ হাল মাৰি আছিলে তাতে ধৰি কিনি লৈ গৈ হত্যা কৰিলে আছিলে আমি বছৰত আছিলে দেউতাই আমি ঘৰত আছিলোঁ কেনেকৈ হত্যা কৰিলোঁ আমি এইটো নিদিওঁ ধৰি লোৱাটো আমি দেখিছোঁ ওচৰতে আছিলে বেছি দূৰ নাই 1-1.5 কিলোমিটাৰ ডিষ্টেঞ্চত হাল মাৰি জাতিগত হেৰি গোষ্ঠী সংঘৰ্ষ হৈছিল আছামিছ আৰু বড়োৰ লগত এই সময়তে আগত অলপ পালোঁ 50,000 পইচা আগত অসম গভৰ্ণমেণ্টৰ 50,000 পইচা 1 লাখ অসম গভৰ্ণমেণ্টৰ আজি 3 লাখ কৰি দিব UPPL টুডে আমি আজি 3 লাখ বিটিআৰ চৰকাৰে বিশ্বনাথ বিশ্বৰ টোটেল আমি 81 আজি চেকখন পাবলৈ সক্ষম